আপোনালোকে পোনপ্ৰথমে কাইনমাষ্টাৰ এপছটো ওপেন কৰি ল'ব। ওপেন হৈ গৈছে। এতিয়া আপোনালোকে 16:9 ক্লিক কৰিব। তাৰ পাছত আপোনালোকে এটা বেকগ্ৰাউণ্ডত গৈ ব্লেক কালাৰ বেকগ্ৰাউণ্ড চইচ কৰি ল'ব। আৰু বেকগ্ৰাউণ্ডটো কিছু পৰিমাণে বহাই কোণাত থকা যিটো হোৱাইট কালাৰ ৰাইট চিন তাত ক্লিক কৰিব। তাৰপিছত আপোনাৰ লেয়াৰত গৈ টেক্সটত আপোনাৰ চেনেলৰ নামটো লিখিব। মই লিখি দিছোঁ মোৰ চেনেলৰ নামটো আছামৰ অনুৰাগ, আৰু আপোনালোকে অ'কে কৰি দিব। আৰু কিছু পৰিমাণে এইটো অলপ ডাঙৰ কৰি দিব আৰু আপোনাৰ নিজৰ পচন্দৰ এটা আখৰৰ ডিজাইন চইচ কৰি ল'ব। ইয়াৰ পিছত আপোনালোকে কোণাত থকা হোৱাইট কালাৰৰ বৰ্গটোত ক্লিক কৰিব আৰু আপোনালোকে টেক্সটটোৰ যি কালাৰ দিবলৈ মন আছে আপোনাৰ নিজৰ পচন্দৰ মতে দি দিব। মই টেক্সটটোৰ কালাৰ আৰু এটা আউটলাইন দি দিছোঁ আৰু টেক্সটটো কিছু পৰিমাণে গ্ল' কৰি দিছোঁ, য়েল্ল' কালাৰে গ্ল' কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে পুনৰ লেয়াৰত গৈ টেক্সটত ক্লিক কৰিব আৰু লিখিব www.youtube.com, অ'কে কৰি দিব। পুনৰ আপোনালোকে আখৰটো এটা ডিজাইন চইচ কৰি ল'ব। মই চইচ কৰি লৈছোঁ আৰু এটা কালাৰ চইচ কৰি ল'ব। ৰেড কালাৰ চইচ কৰিছোঁ আৰু এটা আউটলাইন দিছোঁ, হোৱাইট কালাৰ এটা আউটলাইন দি দিছোঁ। আৰু টেক্সটটো কিছু পৰিমাণে যদি গ্ল' কৰিব বিচাৰে আপোনালোকে গ্ল' কৰি দিব পাৰে। মই গ্ৰীণ কালাৰে টেক্সটটো কিছু পৰিমাণে গ্ল' কৰি দিছোঁ। ইয়াৰ পিছত আপোনালোকে আপোনাৰ চেনেলৰ নামটোত ক্লিক কৰিব আৰু ইন এনিমেশ্যনত ক্লিক কৰি ৱাইপ ৰাইটত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে www.youtube.com তাত ক্লিক কৰিব আৰু ইন এনিমেশ্যনত গৈ ৱাইপ ৰাইটত ক্লিক কৰি দিব। এতিয়া আপোনালোকে চাওক কেনেধৰণৰ হৈছে। ইয়াৰ পিছত আপোনালোকে লেয়াৰত ক্লিক কৰিব আৰু মিডিয়াত গৈ এটা বেকগ্ৰাউণ্ড ভিডিঅ' চইচ কৰি ল'ব আৰু ওপৰৰ যিটো ব্লেক কালাৰ আয়তক্ষেত্ৰ দেখা পাইছে তাত ক্লিক কৰি হোৱাইট কালাৰ আয়তক্ষেত্ৰটোত ক্লিক কৰি দিব। চাওক এতিয়া কেনে লাগিছে। আপোনালোকে দেখা পাইছে যে আমি যিটো টেক্সট লিখিছিলোঁ সেই টেক্সটটো স্ক্ৰীণত অহা নাই। ইয়াৰ বাবে আমি যিটো বেকগ্ৰাউণ্ড ভিডিঅ' চইচ কৰিছিলোঁ তাত ক্লিক কৰিছোঁ আৰু ক্লিক কৰি গৈ তলৰ যিটো ব্লাইণ্ডিং অপশ্যন এইটোত ক্লিক কৰি স্ক্ৰীণত ক্লিক কৰি দিছোঁ। চাওক এতিয়া স্ক্ৰীণত আহি গৈছে। ইয়াৰ পিছত আপোনালোকে যিটো ব্লেক কালাৰৰ বেকগ্ৰাউণ্ড দিছিলে সেইটো কিছু পৰিমাণে কাটি দিব, এনেদৰে কাটি দিব। আৰু যিটো বেকগ্ৰাউণ্ড ভিডিঅ' দিছিলে ভিডিঅ'টো কিছু পৰিমাণে কাটি দিব আৰু আপোনাৰ চেনেলৰ নামটো আগত দিব আৰু যিটো মই লিখিছিলোঁ www.youtube.com এইটো অলপ কিছু পৰিমাণে পিছত দিব আৰু ওপৰৰ যিটো হোৱাইট কালাৰ ৰাইট চিন তাত ক্লিক কৰি দিব। চাওক এতিয়া ভিডিঅ'টো কেনে লাগিছে। আমাৰ চেনেলৰ নামটো আগত আহিছে আৰু যিটো www.youtube.com সেইটো কিছু পৰিমাণে পিছত আহিছে। বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবিছে যে মই এই ইণ্ট্ৰ' ভিডিঅ'টো বনাবৰ বাবে বেকগ্ৰাউণ্ড ভিডিঅ'টো ক'ত পালোঁ। ইয়াৰ বাবে আপোনালোকে ইউটিউবত গৈ ঘষ্ট ইণ্ট্ৰ' ভিডিঅ' বুলি চাৰ্চ কৰিলে কিছুমান ইণ্ট্ৰ' ভিডিঅ' পাই যাব আৰু তাৰ পৰা আপোনালোকৰ যোনটো পচন্দ হয় সেইটো ডাউনলোড কৰি ল'ব। যদি ভিডিঅ'টো চাই আপোনালোকে সঁচাকৈ উপকৃত হৈছে তেনেহ'লে লাইক এটা কৰি দিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো আৰু অধিক আগুৱাই যাবৰ বাবে বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ এডিটিং ভিডিঅ'বোৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা ন'টিফিকেশ্যন বেলটো টিপি অল কৰি ৰাখিব, যাতে মই আপলোড কৰা সকলো ধৰণৰ ভিডিঅ' ন'টিফিকেশ্যন আপোনালোকে সকলোতকৈ আগেৰে সঠিক সময়ত লাভ কৰিব পাৰে। চ' বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। গুড বাই।